ৰাজসকল এইটো আমাৰ বাইটি মানুহৰ আগত ভিডিঅ' কৰিব লাইট লাগে দাদাৰ ভিডিঅ' ছাবস্ক্ৰাইবটো কৰি দিব ভাল ভাল ভিডিঅ' দেখে ভয় লাগে আৰু সাজ বাৰৰ কাৰণে প্লেনে কিছু ৰাইজসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ' লৈ এইটো কি আহি আছে চাওক গ'ল মানে কুকুৰ আহি আছে মই এতিয়া ৰাতিপুৱা খোজকাঢ়ি আহি আছোঁ ৰাস্তাত কি কুঁৱলী দিছে একদম বাপৰে দেখাই নাপায় আকৌ আপোনালোকে দেখা পাইছে ইতিমধ্যে তো মই আজি গৈ আছোঁ গড়েশ্বৰ গৈ আছোঁ কাৰণ ট্ৰেইনত যাম সেইকাৰণে আজি ৰাতিপুৱা উঠিছোঁ 5টামান বজাতে উঠিছোঁ এতিয়া 6:30 হ'ল মই ঘৰৰ পৰা আহি আছোঁ আমাৰ ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ ঘগ্ৰাপাৰ ষ্টেচন তো তাত গৈ ট্ৰেইনৰ যাত্ৰা কেনেকুৱা হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক তো আহি এতিয়া পাই গ'লোঁ ঘগ্ৰাপাৰ ষ্টেচন পাই গ'লোঁ ট্ৰেইন কেইটা আছে দাদা ঘগ্ৰাপাৰটো একদম গড়েশ্বৰ কাটি দিলোঁ টিকেট এতিয়া আমি ট্ৰেইনক ৱেইট কৰিম তো আমি এতিয়া উঠিলে যাত্ৰা কৰিম ক'ত যাবি তই মই গড়েশ্বৰ যাম যাবি যাম গড়েশ্বৰ ক'ত যাবি তই নাই মই গুৱাহাটীলৈকে যাওঁ ৰ কি খবৰ বহুত দিন পিছত লাগাল পালোঁ তোক ভালে আছোঁ দে তোৰ কওঁ মই আছোঁ আৰু কিবাকে এটা মজা ৰাইজসকল ঘগ্ৰাপাৰৰ পৰা আহি কিনে এতিয়া ৰঙিয়া পাই গ'লোঁ ৰঙিয়াত এতিয়া নামি দিলোঁ এতিয়া বেলেগ ট্ৰেইনত উঠিব লাগিব আৰু গৈছোঁ এখন ট্ৰেইন এখনে যাব নেকি চাগে 5 নম্বৰ 4 নম্বৰ 3 নম্বৰ আমি 3 নম্বৰত যাব লাগিব এতিয়া মানুহ সাজবাৰৰ কাৰণে মই আজি গড়েশ্বৰ ট্ৰেইনত যাম এনে যাবৰ নাই পিছে আজি যাম আৰু এইটো ডাব্বাতে উঠিলোঁ আমি ইয়াত বেলেগ ট্ৰেইন এখনৰ পৰা নামি দিলোঁ আৰু এইখন বেলেগ ট্ৰেইনত উঠি গ'লোঁ এইখনত গৈ আমি ডাইৰেক্ট গড়েশ্বৰত নামি যাম আপোনালোকে চাই থাকিব কিছুমান চিনেমেটিক শ্বট দেখুৱাম আপোনালোকক কেনেকুৱা লাগে কমেণ্ট বক্সত জনাব এতিয়া যাই থাকিম 8:30 যাব বোলে এইখনত উঠি আছোঁ এতিয়া ভয় লাগে আৰু সাজ বাৰৰ কাৰণে প্লেনে কিছু ৰাইজসকল বহুত টাইম ৰখি বৰিং হৈ গৈছোঁ একদম বাপৰে ইমান টাইম ৰখা নৰি আৰু মানুহৰ আগত ভিডিঅ' কৰিব লাইট লাগে সেইকাৰণে আকলাকে আহি লৈছোঁ ইফালে মানুহ নাই এইটো ডাব্বাত এই গেটটোতে মানুহ নাই সেইকাৰণে এইটো ডাব্বাত আহি লৈছোঁ আৰু আকৌ ৰঙিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি দিলোঁ এতিয়া ৰঙিয়া জংচন বাই বাই টাটা আহিলোঁ এতিয়া সোণাৰীগড় ষ্টেচন তাৰপিছত এতিয়া আমি গড়েশ্বৰ ষ্টেচন পাম চাগে ডাইৰেক্ট মই আহিব নাই এই লাইনত ট্ৰেইনত ফাৰ্ষ্টবাৰ উঠিছোঁ এইটো লাইনত তো গৈছোঁ আপোনালোকে চাই থাকক
সময় অপেক্ষাৰ পিছত পাই গ'লো গৌৰেশ্বৰ। এয়া হ'ল গৌৰেশ্বৰ ষ্টেচন। গৌৰেশ্বৰত কি লাইনে কাৰণে তামোল জাম হৈ গৈছে জাম প্ৰায় সকল এতিয়া অলপমান খোজকাঢ়ি আছোঁ জামৰ মাজে মাজে কিবা বেটাৰী গাড়ী চাড়ীত যাব লাগিব কিবা হেলিকপ্টাৰত যাই আছো যাতে যাই দে ৰাইজসকল এইটো আমাৰ ভাইটি ৰাইজসকল মই তাৰমানে আমাৰ বাইদেউ ঠিক আছিলোঁ আৰু বেলেগ ভিডিঅ' বনা নলা এতিয়া গধূলি হ'ল আমি ফুৰিব গৈছিলোঁ ই গৈছিল মোৰ লগত ই গৈছিল আমি তিনিও মানে ফুৰিব গৈছিলোঁ এতিয়া ফুৰি আহিলোঁ আৰু ভিডিঅ'টো এইখিনিতে মানে শেষ কৰিব বিচাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ভাই কিবা কবি কি কম আৰু এখন আৰু টুকি মাৰি আছা তই এনেই মাৰি আছো ইফালে তই ইফালে কিবা এটা কৈ দি দাদাৰ ভিডিঅ' ছাবস্ক্ৰাইবটো কৰি দিব ই ভাল ভাল ভিডিঅ' বনি থাকে ছাবস্ক্ৰাইব কৰি থৈছে নাই মই কৰি থৈ দিছোঁ মোৰ ছাবস্ক্ৰাইবাৰে হয় ই আজিলৈ এইখিনি ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব এখন খুলি দি ভাই এখন খুলি দি এখন নুখুলোঁ আমি এখন ঠাণ্ডা তাৰিখে তো বাই বাই গাইজ